গীতিকা ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। তো গীতিকাই অন্য এটা ব্লগ আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল, ব্লগটো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই। ব্লগটো দালিহঁতৰ ঘৰৰ পৰা কৰিছোঁ আৰু ক'লে যাওঁ কি কথা জনাই যাম। বন্ধু-বান্ধৱীসকল, যি ওলাইছোঁ মৰ্টেল দিয়ালৈ ভণ্টি এজনীৰ ভকত। তাৰপৰা আপোনালোকক দেখাম অসমীয়া তুলনি বিয়া কি কি নিয়ম নীতি কৰে মৰ্টেল দিয়াত। তো আপোনালোকে শেষলৈকে চাব আৰু উপভোগ কৰিব বন্ধু-বান্ধৱীসকল। আৰু মোৰ লগত ওলাইছে এইকেইজনী বৌহেঁতি। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰিছোঁ বলক। মৰ্টেল দিয়া খাবলৈ আহিছে সকলো বহি আছে পূৰা পুমুহীয়া ঠাণ্ডা আকৌ গোটাই আছে এতিয়া। বন্ধু-বান্ধৱীসকল, চৌ নপতাৰ আগত আকৌ আগে পাতি লয়, তাৰপৰা ভাতৰ চৌ পাতেগৈ। এতিয়া ভাতৰ চৌ পাতিছে পূৰা, শাক কচুৱাকৈ শাকটো পাতি ল'লে। বন্ধু-বান্ধৱীসকল, ভাত বনোৱা জেগাৰ পৰা আহি গ'লোঁ আৰু এতিয়া ফালে কইনা ৰেডি, মেকআপ চেকআপ কৰি একদম ল'ৰা আজি মৰ্টেল দিয়া। এইফালে মেহেন্দি আমাৰ ধুন্তি বাইদেউ লগাইছে নে? এইফালে লগাই আছে মেহেন্দি পূৰা। আমাৰ এবাৰ ছোৱালী ধৰা কোন হয় জানেনে? কোন হয় কৈ দিয়া আকৌ। এবাৰ মোৰ ৰিজাইন মাৰি দিলোঁ, এবাৰ দালি হৈছে। অঁ, কেনেকুৱা লাগিছে অনুভৱ? ভাল লাগিছে। অঁ, প্ৰথমবাৰ হৈছে। আৰু এইফালে কইনা পূৰা ধুনীয়াকৈ সজাই দিছে। তো চাই থাকক বন্ধু-বান্ধৱীসকল, কইনা সেইফালে পূৰা মেহেন্দি লগাবলৈ ৰেডি হৈ আছে আৰু মই এইফালে দেখাই দিছোঁ দুলনি কলচী। এয়া বন্ধু-বান্ধৱীসকল দুলনি লোটা, এয়া লোটা, আম পাত আৰু কলৰ থোৱা। এয়া দেখিছেনে ধুনীয়াকৈ? এইটো পানী তুলিবৰ কাৰণে লোটাটো পানী ভৰাই আৰু বন্ধু-বান্ধৱীসকল। আৰু এইফালে চব কণী, আইনা, খাৰু, মণি, এইটো কলডিল, আচলি কলডিল কিন্তু বন্ধু-বান্ধৱীসকল, মিঠাতেলৰ চাকি। আৰু এয়া কল, যেদিন বিয়া হয় মানে কেইদিনত তোলে সেয়া হিচাপতে কলটো দিয়ে চক। আৰু চাউল, এয়া তামোল পাণ, এয়া তুলনি চাকি জ্বলাই। পিছত যেতিয়া ছোৱালী বহাব তেতিয়া চাকিখন জ্বলাব বন্ধু-বান্ধৱীসকল। আৰু দেখাই যাম আপোনালোকক, তো চাই থাকক। অঁ, হয় না? তুমি মেহেন্দি আঁকা, নহ'লে বেয়া হৈ যাব বেটি ফুটুকত, ধুনীয়া পিতাই মোৰ হৈ যাব। এইফালে পূৰা ব্যস্ত মেহেন্দি অঁকাত। হৈ গ'ল বন্ধু-বান্ধৱীসকল, এয়া মোৰ নাম লিখি দিলে গীতিকা। বন্ধু-বান্ধৱীসকল, এইফালে এতিয়া খানা ৰেডি, গোপিনীসকলক দিছে ধুনীয়াকৈ পাতত ভাত। তাৰপৰাহে কইনা বহাব, বিয়া নাম গাব। বন্ধু-বান্ধৱীসকল, এতিয়া খাবলৈ খানা পাই গৈছোঁ। সেইফালে গিলাচ দিছে কিন্তু খালী পাত, এয়া কৌপাত, এই এনেকুৱা পাতে টোপোলা ভাত বনাই বন্ধু-বান্ধৱীসকল। কৌপাতে এতিয়া ভাত খাম বন্ধু-বান্ধৱীসকল। ভাত খাবা? তো এতিয়া খাম, কি কি শাক দিয়ে দেখাই যাম আপোনালোকক। আৰু কোনে কোনে বিলাইছে ৰ'ব দেখাই দিওঁ অলপ। সকলোৱে খাবলৈ বহিছে আৰু এইফালে আমাৰ বাইহেঁতি অকণমানি বাইহেঁতি বিলাইছে। তুমি কি বিলাইছা? তুমি কি বিলাইছা? অঁ, আৰু আনিবা আকৌ মাংস। আহা আহা, নিমখ জল্দি জল্দি দিয়া। আমাৰ আইদেউ নিমখ জলকীয়া দিছে। অ' এয়া হৈ যাব যথেষ্ট। এয়া জলকীয়া, এইফালে বৌতীয়ে পানী দিছে। ভাত দিলেহে খাম, হেতাখন লৈ আহিছে আকৌ। কি আনিছে বা? কি হয়? দাইল। এই ভাত নহ'লে দাইল দি লাভ নাই। এইকেইজনীয়ে খালে আগতীয়াকৈ, এইকেইজনীয়ে। বন্ধু-বান্ধৱীসকল, এইখিনি পচলা ভাজি, পচলা কুকুৰা মাংস। এয়া খাই লওঁ এতিয়া, তো চাই থাকক বন্ধু-বান্ধৱীসকল। ভাত খাই আজৰি হৈ গ'ল আৰু এতিয়া দুলনি কলচী, ইয়াত কইনা বহাব, সেইকাৰণে দুলনি কলচী ধুনীয়াকৈ অনা হয়। ইয়াত কইনা বহাব পাতত, দেখিছেনে? আগলি কলপাতত বহাই বন্ধু-বান্ধৱীসকল। আপোনালোকৰ ফালে বহাই নাই ক'বচোন কমেণ্টত। এতিয়া কইনা বহালে আৰু এতিয়া মূৰত তেল দিব। এতিয়া বিয়ানাম জুৰিব। আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক শুনাই যাম বন্ধু-বান্ধৱীসকল, আৰু আপোনালোকেও চাই যাব।
ভিতৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ আৰু বাহিৰত ভাগে ভাগে সৰুখিনি সৰু ভাগে কি কথা পাতিছা গান এটা গোৱাছোঁ সৰু সৰুকৈ গোৱা আকৌ গোৱা গোৱা আকৌ কি কি গান জানা বিহু নাম জানা গোৱা বন্ধু বান্ধৱীসকল শৰাই জুৰি আছে আৰু এইফালে আমাৰ যিটোকাত যেনেকুৱা নাচত দিছে নেদেখায়ো থাকিব পৰা নাই চাওকচোন কেনেকুৱা নাচত দিছে মৰ্ণিং আহি আছোঁ বিয়া ঘৰৰ পৰা তো কালি নাহিলোঁ ৰাতি তো ৰাতিপুৱা আহি গ'লোঁ সকলো বৌতিও আহিলে তো ভাবিছোঁ ভিডিঅ'টো মানে সামৰণি মাৰি দিওঁ যিমানখিনি পাৰিলেও দেখালোঁ আশা ৰাখিলোঁ শেষলৈকে সকলোৱে চাই ভাল পালে বুলি যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু সকলোৱে মৰম চেনেহ দি যাব যিদৰে দি গৈছে তেনেহ'লে লগ পাম আন এটা ব্লগৰ সৈতে গীতিকা তাই কৰি ভিডিঅ'টো বাই বাই Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.